Hey guys, welcome back to Artist Islam Kobeza Vlogs more TV সবাই জানাচ্ছি গাইস বাকি মানে আমার স্কুলে যেহেতু মহারাজ জয়ন্তী চলি আছে তো মহারাজ জয়ন্তী উপলক্ষে কেনা হল বা কি মানে দেখা পারলো কিন্তু আপোনালোকে চাই লওক বাকি লাষ্টত মই বাকি কিন্তু কথা কৈ আছো তো আপোনালোকে ফাৰ্ষ্ট ভিডিঅ'টো চাই লওক চাই কিনে ধুনীয়াকে এটা কমেণ্ট লাইক বাকি ছাবস্ক্ৰাইবটো কৰি দিব আৰু বাকি কিন্তু আৰু গাইস ভিডিঅ'টো চাই লওক তোমারে নামত বলিছে চোৱা দিখে তোমারে গোলাপ তোমারে তুরং প্রকৃতি তোমারে বরণ তুমি এত তাজমহল কাশী ব্যাগে একদম পতাকা উত্তোলন হৈ গেল মানে আমাৰ সভাপতি চাইডে পতাকা উত্তোলন কৰি আছে তো আমি পিছৰ পৰা অলপমান চাই আছো বাকী ব্যাগে ধুনীয়া আমাৰ গংগাবতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একদম গানটো ফাইনেলি হৈ গেল আমাৰ গান তোমারে নামত বলিছে চোৱা দিখে তোমারে গোলাপ প্রকৃতি তোমারে বরণ তুমি এত তাজমহল इश्क सच्चा वही जिसको मिलती नहीं मंजिलें रंग थे मोर था जब करीब तू था एक जन्नत सा ये আদৰণি আনিবলৈ আগবাঢ়িছোঁ বিশিষ্ট চিকিৎসক মাননীয় ক্ষেত্ৰ সংঘচালক অসম ক্ষেত্ৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বাকী মই এতিয়া মানে কুৰ্তাটো একদম পিন্ধিছোঁ বাকী ফাইনেল লুকটো অলপমান আগত দেখাইছোঁ কাৰণ স্কুলত দেখাব মানে বহুত ভাল লাগিব বাকী ইটো মই এতিয়াতে নেখাওঁ ছাৰপ্ৰাইজ হ'ব আপোনালোকৰো ছাৰপ্ৰাইজ বাকী দৰ্শকৰো ছাৰপ্ৰাইজ তো চাই আহকচোন স্কুলত যাই কিনে দেখা পাই আছোঁ লগ পাই আছোঁ লগ পাই আছোঁ
পাখি থাকই বলে ফুল লগামি তোতে ভুল পাইনি কসামি তোতে বইল দুলহন বনামি বনামি তোতে মইল দিতে বাকী এতিয়া মই বহি আছোঁ আগত এতিয়া আমাৰ মানে বিশালতে এতিয়া মানে সেই কৰিব ঢোল বজাব কিবা চাই আহকচোন এতিয়া আগত তাইবারে থাকি উঠেছে আমার এই বিদ্যালয়ের অষ্টম ছাত্র অঙ্কুর মেধি। অঙ্কুর মেধির হাতের পরহত বাইদর ছবি আগবাড়িত অঙ্কু তোমারও আমার শুভেচ্ছা থাকে। মাতাল হল ৰঙানীলা আকাশৰে তৰাবোৰো যেন গিলাচতে নাচিছে চুচুক চামাক জোনটোৱেও নাচিব যেন লাগিছে অলং দলং তলং ভতং এই ৰঙীন ৰাতিটো মই পুৱাবলে নিদিম ৰে গাইজ বাকী মন্ত্ৰী বিধায়ক বাকী মানে যেতিয়া আছিল বাকী ৰাতি আছিল আমাৰ ৰাতি কোনো ৰাতি মানে 16 তাৰিখে অহা নাই কোনেও মানে ৰাতি সাংস্কৃতিক সন্ধ্যা আছে আমাৰ মানে স্কুলৰে ছাত্ৰই মানে গান মাৰিছিল তো সেইদিনা সেনকে গেল দিনটো বাকী লাষ্ট দিনা গাইজ একদম তৰালী শৰ্মা বাইদেউ বাকী লাষ্ট দিনা তৰালী বাইদেউ আহিছে বাকী গাইজ তৰালী বাইদেউ একদম নাচিছে দেই গাইজ একদম চেলুট দি দিছোঁ তেওঁক বাকী মই যিহেতু এখন ছবি আঁকিছিলোঁ ধুনীয়া একদম ধুনীয়া লাগছে বাইদেউ একদম লগ কৰিও ভাল লাগে বাকী মানে ৰেচপেক্ট মানে মানুহ কেনাহান বাইদেউতো বহুত পুৰণা গায়ক হা বাইদেউ বহুত পুৰণা গায়ক বাকী মইতো লগ পোৱা নাছিলোঁৱে বাকী কেনাহান মই বহুতকে মানে লগ কৰিছোঁ মানে ভিডিঅ' নবনালেও মই থিয়েটাৰতো লগ কৰিছোঁ বা বহুতকে মানে লগ কৰিছোঁ মানে ৰেচপেক্টটো বহুত ডাঙৰ বস্তু হা বাইদেৱে ইমান ধুনীয়াকৈ ৰেচপেক্ট দিছে মানে আমাৰ স্কুলৰ ছাত্ৰগিলাখনক মানে বহুত ভাল লাগছে কিবা এটা মানে ভাল লাগছে মানে বহুতে কেনাহান কৰে মানে এতিয়া ইমান ছাত্ৰ ফটো উঠছি বা বিল্ডিঙৰ ওপৰতো যাবা নেদে বাইদেউ নিজে কৈছে আহা আহা বা চফাত বহিব দিছে এনেকুৱা ভিডিঅ'ৰ মানে বহুত ভাল ৰেচপেক্ট দিছে বা বাইদেউক বহুত ভাল লাগছে বাকী বাইদেউৰ লগত ভিডিঅ' বনোৱা নহ'ল বাকী মই মানে ফটোখন দিছিলোঁ মানে বাইদেউক এখন মানে মই ফটো আঁকি দিছিলোঁ কাৰণ বাইদেউক বহুত ভাল লাগে তেওঁ মানে বহুত প্ৰিয় অনুৰাগী দেই মোৰ একদম বহুত ভাল লাগে তেওঁৰ গানবিলাক অনুৰাগ তুমি মানে একদম হেঙুলীয়া গান গাইছ মানে মই এতিয়া মানে ছবি আঁকো না তেওঁৰ গান শুনি কিনে মই ছবি আঁকো তেওঁৰ ছবিটো মই জুবিন দা আৰু তেওঁৰ গান শুনি কিনে শেষ কৰিছোঁ আৰু মানে কি ক'ম আৰু মানে বহুত ভাল লাগে আৰু বাকী সেইখিনিয়ে আছিল ভিডিঅ'টো তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বিদায় জয় আই অসম।